নমস্কাৰ কৈ দিয়া, নমস্কাৰ কৈ দিয়া। নমস্কাৰ। নমো নমো দিয়া। হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আহিছোঁ আমাৰ ৰাণীৰ ওচৰতে থকা পুৰণা মন্দিৰ বাঘেশ্বৰী মন্দিৰলৈ আহিছোঁ আৰু আপোনালোকক বঢ়িয়াকৈ দেখুৱাম। আমি ইয়াৰ পৰা ওপৰত যাব লাগিব, সেই ৰাস্তাটোদি ওপৰত যাব লাগিব। ভালকৈ দেখুৱাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো। ধুনীয়াকৈ লিখা আছে এইখিনি জেগাখিনিক লাল মাটি বুলি কয় ৰাণীৰ। আৰু এইফালে আমি ইফালেদি সোমাই যাম, এইটো টিলিঙাটো অকণমান বজাই দিওঁ, গতিকে এনেকৈ উঠি যাম। আগুৱাই আহি পেলাই মানে এইটো গণেশ মন্দিৰ, এইটো নতুনকৈ বনাই আছে, কাম কমপ্লিট হোৱা নাই তথাপিও। গণেশ মন্দিৰ, গণেশ বাবা। আৰু এতিয়া অলৰেডি চাকি তাকি মই জ্বলাই দিলোঁ, গতিকে আমি মেইন মন্দিৰ বাঘেশ্বৰী মন্দিৰলৈ যাম এতিয়া। ৰাস্তাটো বিৰাট ওখ, মানে অলপ ভাগৰ লাগি যায়, বহুত ভাগৰ লাগি যায়। তথাপি যাম ওপৰত মই অকলে অহা নাই, মোৰ ফেমিলি আহিছে পূৰা। প্ৰিয়াঞ্চ আহিছে, মোৰ বাবু আৰু মই আহিছোঁ, আমি তিনিটা আহিছোঁ ধুনীয়াকৈ। ওপৰত অলৰেডি পূজা কৰি আছে, মই আপোনালোকক দেখুৱাৰ কাৰণে আকৌ একবাৰ তলত আহিলোঁ, তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া ওপৰত যাম। এই মন্দিৰটো বহুত পুৰণা মন্দিৰ। এটা বস্তু দেখুৱাই আছোঁ চাওক, এয়া চাওক, হাতীৰ গু। মানে এই পাহাৰখনৰ মন্দিৰটোৰ পিছফালে মানে বনৰীয়া হাতী থাকে, আৰু গধূলি হ'লে তলত নামি যায় এই ৰাস্তাটোত, পিছফালে সেইটো মেইন ৰাস্তাটো, তাতে নামে। সেইফালে খেতি আছে, খেতি পথাৰত যায়, সেইকাৰণে অলপ ডেঞ্জাৰ আৰু জেগাটো। দরজাখন বন্ধ করে দিছি। কাই বন্ধ করে দিছি? কাই বন্ধ করেছি? খুলি দিন। দরজাখন খুলি দিবি। হ্যাঁ, খুলি দিছি। আমার পেন্সি নমুদি আছে, নমুদিয়া তাতে মা নিচিনা মাও নমুদি আছে। এয়া সেইয়া তুমি নমুদিয়া, নমুদিয়া। এয়া আমার পেন্সি নমুদিছি। গণেশ মন্দিৰ আছে ভিতৰতে ধুনীয়াকৈ, আৰু এইবিলাক পাথৰ ইয়াতে ৰখা আছে। এইবিলাক কিহৰ কাৰণে ৰখা আছে মই ইমান ভালদৰে নাজানো। এইটো চাওক, ধুনীয়াকৈ দেখুৱাই আছোঁ। যা ওচৰৰ পৰা দেখুৱাই আছোঁ আপোনালোকক। এইখন দেখিছে নহয় আপোনালোকে, চিঠিখন এনেকৈ লিখি থৈ যায় মানে, আৰু লিখি থৈ গ'লে মনৰ কামনা সিদ্ধি হয়। এইটো মানে আগৰ পৰাই আছে আৰু ইয়াতে লিখি থৈ যায়। আমি সৰুৰ পৰা দেখি আছোঁ এই বস্তুটো। এইটো নমস্কাৰ কৈ দিয়া, নমস্কাৰ কৈ দিয়া। নমস্কাৰ।
হাতা দিছা আমাৰ পেৰেণ্টছ ডাঙৰ হৈ গ'ল চুমু দিয়া চুমু দিছে আৰু আমি আহিলোঁ মন্দিৰত আৰু আপোনালোকক মই সেই মন্দিৰটো দৰ্শন কৰাই দিলোঁ। আৰু আমি অলপমান পিছত ইয়াৰ পৰা ওলাই যাম আৰু বাকী আপোনালোকক মন্দিৰটোতো দেখুৱালোৱে অলপ। ইমান ডাঙৰ মানে মন্দিৰ নহয়, সৰু মন্দিৰ কিন্তু বহুত পুৰণা মন্দিৰ, প্ৰায় 100 বছৰৰ ওপৰতে হৈ গ'ল গোটেই মন্দিৰটো আৰু গতিকে ধুনীয়া আৰু মন্দিৰটো। আৰু আপোনালোকে আহিব পাৰে আৰু আহিলে কেতিয়াবা বাঘেশ্বৰী মন্দিৰ, ৰাণীৰ বাঘেশ্বৰী মন্দিৰ, ধুনীয়া জেগা আৰু একদম শান্তিৰ পৰিৱেশ। পিছফালে দেখিছে জংঘল পুৰা, তাৰ বিৰাট শান্তিৰ পৰিৱেশ আৰু মজা লাগে আহি কিনে। আহি যাব কেতিয়াবা, ভাল পাব। গাইছ, আমাৰ পূজা চূজা কৰা হৈ গ'ল, গতিকে এতিয়া আমি যাওঁ। যদিহে ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।